মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই সপ্তমমান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। পাঠটিৰ নাম হৈছে উদ্ভিদৰ পৰিপুষ্টি। গতিকে তোমালোকে ভালদৰে শুনি যাবা। আচ্ছা, তোমালোকেতো জানা উদ্ভিদ মানে কি? উদ্ভিদ মানে কি তোমালোকে বুজি পোৱা নে? কাক কয় উদ্ভিদ? সৰু ডাঙৰ সকলোবিলাক গছকে আমি উদ্ভিদ বুলি কওঁ। উদ্ভিদ। আচ্ছা, পাঠটিৰ নাম হৈছে তোমালোক উদ্ভিদৰ পৰিপুষ্টি। অৰ্থাৎ উদ্ভিদে মানে গছ গছনিয়ে কেনেদৰে খাদ্য গ্ৰহণ কৰে আৰু খাদ্য গ্ৰহণ কৰি কেনেদৰে ইয়াৰ বিভিন্ন অংগলৈ পৰিবহণ কৰে। কাৰণ উদ্ভিদৰ বিভিন্ন অংগ আছে, ডাল পাত, হয় নহয়, ঠাল ঠেঙুলি, এইবিলাকলৈও যাব লাগিব খাদ্যটো, তেতিয়াহে গছজোপা বা উদ্ভিদজোপা ডাঙৰ হ'ব। গতিকে আমি উদ্ভিদৰ পৰিপুষ্টি বুলি ক'লে আমি কি বুজিম? উদ্ভিদে গ্ৰহণ কৰা খাদ্য শৰীৰৰ বাবে উপযোগী কৰা প্ৰক্ৰিয়াটোৱে হ'ল উদ্ভিদৰ পৰিপুষ্টি, হয়নে? এতিয়া উদ্ভিদেনো কেনেদৰে পৰিপুষ্টি কৰে? পৰিপুষ্টি কেনেদৰে লাভ কৰে, হয়নে? তোমালোকে জানানে উদ্ভিদেই হৈছে একমাত্ৰ জীৱ যি নিজেই নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে। মানুহকে ধৰি বিভিন্ন প্ৰাণীয়ে নিজেই নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব নোৱাৰে। আমি পাৰোঁ নেকি নিজে নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰোঁ নেকি? নোৱাৰোঁ, হয়নে? আমি খাদ্য খাবৰ কাৰণে আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। বা আমি যে মাছ মাংস খাওঁ, হয়নে? আমি সেই মাছ মাংস ক'ৰ পৰা পাওঁ? আমি প্ৰাণীবিলাকৰ পৰা পাওঁ। গতিকে উদ্ভিদৰ ওপৰত বা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, অন্য প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। গতিকে উদ্ভিদেই একমাত্ৰ জীৱ এই পৃথিৱীত উদ্ভিদে হৈছে একমাত্ৰ জীৱ যি নিজেই নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে। সেইকাৰণে উদ্ভিদক স্বভোকী বুলি কোৱা হয়। সেউজীয়া উদ্ভিদক সেইকাৰণে স্বভোকী বুলি কোৱা হয়। সেউজীয়া উদ্ভিদে নিজেই নিজৰ আহাৰ বা খাদ্য তৈয়াৰ কৰি ল'ব পাৰে, সেইকাৰণে সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়? স্বভোকী। আৰু মানুহকে ধৰি অন্যান্য প্ৰাণীয়ে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব নোৱাৰে, সেইকাৰণে সিহঁতক কি বুলি কোৱা হয়? পৰভোকী, হয়নে? স্বভোকী ইংৰাজীত কোৱা হয় অটোট্ৰপছ আৰু পৰভোকীক হেটেৰোট্ৰপছ বুলি কোৱা হয়। এতিয়া আমি চাম উদ্ভিদেনো কেনেদৰে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে। আচ্ছা, উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় জানানে? সালোক সংশ্লেষণ। কি বুলি কোৱা হয়? সালোক সংশ্লেষণ। ইংৰাজীত কোৱা হয় ফটোচিনথেচিছ। এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি লয়। আচ্ছা, সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি সংঘটিত হয় তোমালোকে জানানে? আৰু তোমালোকে জানানে উদ্ভিদৰ খাদ্য কি বাৰু? উদ্ভিদে কি খায়? বা উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাৰ উপকৰণ কি? আমি চাম এতিয়া। উদ্ভিদৰ খাদ্যৰ মূল উপাদান হৈছে কি জানানে তোমালোকে? কাৰ্বন ডাই অক্সাইড আৰু পানী, হয়নে? উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাৰ মূল উপাদান দুটা হৈছে কি? কাৰ্বন ডাই অক্সাইড আৰু উপাদান মানে কেঁচা মাল আৰু, বুজি পাইছানে? হয় নহয়? কেঁচা মাল মানে বুজি পাইছানে? ধৰা কাগজ কিহৰ পৰা বনোৱা হয়? বাঁহৰ পৰা বনোৱা হয়। গতিকে কাগজৰ কেঁচা মাল কি হ'ব? বাঁহ। ঠিক তেনেদৰে উদ্ভিদৰ খাদ্যৰ কেঁচা মাল কাৰ্বন ডাই অক্সাইড আৰু পানী। আচ্ছা, আমি যে ভাত বনাওঁ, ভাতৰ কেঁচা মাল কি? আমি যে খাবৰ কাৰণে ভাত বনাওঁ, ভাত ৰান্ধো, হয় নহয়? কি দিওঁ তাত? চাউল দিওঁ নাই?
গতিকে চাউলটো ক'ৰ পৰা পাওঁ? ধানৰ পৰা, হয় নহয়? গতিকে ধান হৈছে কেঁচা মাল। আচ্ছা, এতিয়া সালোক সংশ্লেষণ মানেনো কি মই এতিয়া কৈ যাম। যি বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰে উদ্ভিদে বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা শোষণ কৰা পানীৰ লগ লগাই সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতৰ পত্ৰসৰিত থকা অংশত খাদ্য প্ৰস্তুত কৰে, সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হৈছে? সালোক সংশ্লেষণ। বুজি পালানে? বুজি পাইছা? গতিকে সালোক সংশ্লেষণ কি বুলি ক'লে তোমালোকে কি লিখিবা? সালোক সংশ্লেষণ মানে কোৱা হয় ফটোচিনথেসিস। যি বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰে উদ্ভিদে বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা শোষণ কৰা পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত লগ লগাই কাৰ্বহাইড্ৰেট জাতীয় খাদ্য প্ৰস্তুত কৰে, তাকেই সালোক সংশ্লেষণ বোলে। এইটো এটা ৰাসায়নিক প্ৰক্ৰিয়া। এইটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় কাৰ্বন ডাই অক্সাইড আৰু কি কৰে? পানী লগ লগায়। কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লগায়। কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগিবৰ কাৰণে সূৰ্যৰ পোহৰৰ উপস্থিতি অনিবাৰ্য। সূৰ্যৰ পোহৰ লাগিবই, অৰ্থাৎ গছে দিনতহে খাদ্য প্ৰস্তুত কৰিব পাৰে। বুজি পাইছেনে? আৰু ইয়াত এটা কথা লিখা হোৱা নাই। উদ্ভিদৰ খাদ্য ক'ত প্ৰস্তুত হয়? পাতৰ পত্ৰসৰিত থকা অংশত। গছৰ পাত
যেনেকৈ আমাৰ খাদ্য, আমি বনোৱা খাদ্যবিলাক ক'ত বনাওঁ? আমি যে জীয়াই থাকিবৰ কাৰণে আমি খাদ্য খাওঁ, সেইটো ক'ত বনোৱা হয়? পাকঘৰত বনোৱা হয় নাই? পাকঘৰত বনোৱা হয়। গতিকে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা পাকঘৰটো হৈছে পাত। পাতত উদ্ভিদৰ খাদ্য প্ৰস্তুত হয়, কাৰণ পাততেই পত্ৰশীত থাকে, আৰু পত্ৰশীতে সূৰ্যৰ পোহৰটো ধৰি ৰাখিব পাৰে। সেইকাৰণে গছৰ পাততেই খাদ্য প্ৰস্তুত হয়, বেলেগ অংশত নহয়। ডালত নহয়, ঠাল ঠেঙুলিত নহয়, কাণ্ডত নহয়। বুজি পাইছেনে তোমালোকে? উদ্ভিদৰ খাদ্য সদায় পাতত প্ৰস্তুত হয়। পাতত কিয় প্ৰস্তুত হয়? কাৰণ পাতত পত্ৰশীত থাকে, আৰু সেই পত্ৰশীত মানে বুজি পাইছেনে? এবিধ সেউজীয়া ৰঞ্জক পদাৰ্থ। গছৰ পাতৰ ৰং সেউজীয়া কিহৰ কাৰণে হয়? সেই পত্ৰশীত থকাৰ কাৰণে হয়। আৰু কেৱল সেউজীয়া উদ্ভিদেই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে, পত্ৰশীত থকাৰ কাৰণে। পত্ৰশীতে সূৰ্যৰ পোহৰটো ধৰি ৰাখিব পাৰে। বুজি পাইছা তোমালোকে? পত্ৰশীতে সূৰ্যৰ পোহৰটো ধৰি ৰাখে। যেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটিব, কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগিব। কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগিলে, সূৰ্যৰ পোহৰৰ উপস্থিতি লগ লাগিলে কাৰ্বহাইড্ৰেট নামৰ এবিধ খাদ্য প্ৰস্তুত হয়। কাৰ্বহাইড্ৰেট, বুজি পাইছেনে? গ্লুক'জ বুলি কোৱা হয়, গ্লুক'জ। গতিকে চোৱা, উদ্ভিদৰ খাদ্য প্ৰস্তুত হ'বলৈ হ'লে কি লাগিব? সূৰ্যৰ পোহৰটো লাগিবই, হয়নে? আৰু গছে বা উদ্ভিদে যিকোনো সৰু ডাঙৰ সকলো যিকোনো উদ্ভিদ আছে, ঘাঁহৰ পৰা আৰম্ভ কৰি, হয়নে? ঘাঁহটো উদ্ভিদ হয় নহয়? ঘাঁহৰ পৰা আৰম্ভ কৰি যিমান একেবাৰে শেলাইৰ পৰা আৰম্ভ কৰি, শেলাই আছেনে? শেলাই দেখিছা নাই? শেলাই একদম আনুবীক্ষণিক মানে উদ্ভিদ, মানে একদম সৰু অতিকৈ সৰু উদ্ভিদ। শেলাইৰ পৰা আৰম্ভ কৰি যিমান ঘাঁহ, মানে যিমান ডাঙৰ গছ আছে, মানে জোপোহা গছ আছে, যিমান ডাঙৰ গছ আছে, বৰগছ হওক, মানে আম গছ হওক, কঁঠাল গছ, এইবিলাক চবেই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। আৰু সেই ঘাঁহক কোনে খায়? গৰুৱে খায়, বা হৰিণ, হয়নে? ছাগলী, এইবিলাকে খায়। গতিকে চাবলৈ গ'লে কি হয়, এই যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিলে সূৰ্যৰ কাৰণে, সূৰ্যৰ শক্তিখিনিয়ে, হয় নহয়? সৌৰ শক্তিখিনি সৌৰ শক্তি বুলি কোৱা হয়। সৌৰ শক্তিখিনি পাতৰ পত্ৰশীতে শোষণ কৰিলে। সেই শোষণ কৰিয়েই কি কৰে? ৰাসায়নিক বিক্ৰিয়া ঘটাই সেই সৌৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিলে। বুজি পাইছানে? ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিলে। গতিকে চাব গ'লে সকলো শক্তিৰে মূল উৎস হ'ল কি? সূৰ্যটো, হয়নে? সূৰ্য নহ'লে পৃথিৱীত শক্তি নাথাকিবই। গতিকে সকলো শক্তিৰে মূল উৎস হ'ল সূৰ্য। আমি যে বিভিন্ন ধৰণৰ শাক পাচলি খাওঁ, হয় নহয়? কিহৰ পৰা পাওঁ? আমি উদ্ভিদৰ পৰা পাওঁ, হয় নহয়? সেউজীয়া উদ্ভিদৰ পৰা পাওঁ। গতিকে সেই সেউজীয়া উদ্ভিদত শক্তি ক'ৰ পৰা সোমাই আছে? সূৰ্যৰ পৰা সোমাই আছেনে নাই? গতিকে সেইখিনি খাই আমি শক্তি পাওঁ, হয়নে? গতিকে আমি যে আলু খাওঁ, আলু খাই শক্তি পাওঁ নাপাওঁ? আলু খাওঁ, আলু গছৰ পাতৰ ৰং কেনেকৈ? সেউজীয়া, হয় নহয়? সিহঁতে সালোক সংশ্লেষণ কৰিব নাই? সালোক সংশ্লেষণ কৰিব পাৰে সিহঁতে। গতিকে সিহঁতে সালোক সংশ্লেষণ কৰাৰ কাৰণে কি হয়? মাটিৰ তলত কি হয়? আলুটো হয়, আৰু সেই আলুকে আমি খাওঁ। আলু খালে আমাক কি? কাৰ্বহাইড্ৰেট পাওঁ, যিটো নেকি আমাক শক্তি দিয়ে, হয় নহয়? গতিকে সেই আলুটোত কিহৰ শক্তি সোমাই আছে? সূৰ্যৰ শক্তি সোমাই আছেনে? সৌৰ শক্তি, হয় নহয়? সৌৰ শক্তিখিনি ৰাসায়নিক শক্তি হিচাপে তাত পৰিৱৰ্তন হয়। গতিকে আমি ক'ব পাৰোঁ যে সকলো শক্তিৰে মূল উৎস হ'ল সূৰ্য। সূৰ্য নাথাকিলে এই পৃথিৱীত শক্তি নাথাকিব। ঠিক আছে, আজি ইমানেই থুলমূল আভাস দিলোঁ। পিছৰ অৱশিষ্ট অংশখিনি পিছত আলোচনা কৰিম। ধন্যবাদ।